2021 চনত যেটো বিধানসভা নিৰ্বাচন আছিল মই যি সময়ত জেলত আছিল বিজেপি চৰকাৰে আপোনালোকে জানে যে 5 বছৰৰ ভিতৰত 3 বছৰ মোক জেলতে ৰাখিছিল তেওঁলোকৰ 5 বছৰ শাসনকালৰ 3 বছৰ মই জেলত আছিল তাৰ ভিতৰত এবাৰত 1 বছৰ 8 মাহ একেৰাহে জেলত আছিল কা বিৰোধী আন্দোলনত তো সেই সময়খিনিতে ইলেকশ্যন হল ইলেকশ্যন হোৱাৰ পাছত আমি সকলোৱে বিচাৰিছিলো যে ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিব লাগে এটা ফেসিবাদী দল এটা সাম্প্ৰদায়িক দল এটা দেশ বিক্ৰী কৰা দল ই সমগ্ৰ দেশৰ মানুহৰ মূল্য বৃদ্ধি কৰি মানে একদম অৱস্থা নাইকিয়া কৰি দিছে গতিকে বিজেপিক আমি হৰুৱাব লাগে কংগ্ৰেছৰ লগত আমাৰ আলোচনা হল মোৰ ওচৰলৈ গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি পদ্মুত বৰদলৈৰ পৰা আৰম্ভ কৰি তেতিয়া ৰিপুন বৰা সভাপতি আছিল তেখেতলৈকে আটাইবিলাক ৰকিবুল হুছেইন ডাঙৰীয়াকে আৰম্ভ কৰি আটাইবিলাক মানুহ মোৰ ওচৰলৈ আহিলে তেতিয়া মই জিএমচি বন্দী হৈ আছো তাতে কথা হল থপ ঠিক হল যে একেলগে খেলিব লাগে তাৰপিছত আমাৰ দলৰ পৰা মাটি পুঠিলে তেওঁলোকে দিল্লীত জিতেন্দ্ৰ সিঙৰ লগত ৰাজস্থান ভৱনত মিটিং হল তাতে ফিক্স হৈ গল যে কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে একেলগতে ইলেকশ্যন খেলিব কিন্তু হঠাতে কি কৰিলে কংগ্ৰেছ দলে আপোনাৰ বিপিএফৰ লগত যোগাযোগ হৈ গল বিপিএফৰ লগত তেওঁলোকৰ একতা হৈ গল আৰু ইতিমধ্যে আজমল ডাঙৰীয়াৰ লগত তেওঁলোকৰ আছিল এআইডিএফৰ লগত গতিকে কি হল তেওঁলোকে হঠাতে আমাৰ লগত কৰা চুক্তি ভংগ কৰি তেওঁলোকে আমাৰ লগত ইলেকশ্যন নেখেলো বুলি কৈ দিলে জিতেন্দ্ৰ সিঙে আমাৰ ফোন নধৰা হৈ গল এনেকুৱা পৰিস্থিতি হল সেই একেটা কাম অসম জাতীয় পৰিষদকো তেওঁলোকে কৰিলে অসম জাতীয় পৰিষদৰ লগতো একেটাই সিদ্ধান্ত হৈছিল একেলগতে ইলেকশ্যন খেলাৰ সিট ভাগ বতৰাও আমাৰ লগত হৈ গৈছিল তাৰপিছত তেওঁলোকে পাল্টা মাৰি দিলে কংগ্ৰেছে তাৰ ফলস্বৰূপে কি হৈছিল আমি সেই সময়ত নতুন দল ইচ্ছা কৰিলে আমি 126টাতে নিৰ্বাচন খেলিব পাৰো আৰু যদি আমি অসম জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলো তেতিয়া হলেও কংগ্ৰেছৰ বহুত দিগদাৰ হৈ যাব পাৰে বিজেপিৰ সুবিধা হৈ যাব পাৰে বুলি ভাবি আমি 18টা নে 19টা সিটত মাত্ৰ ক্যান্ডিডেট দি ময়ো সিগনেচাৰ কৰি ইলেকশ্যন খেলিলো মই জিকিলো কংগ্ৰেছক বেছি ক্ষতি নকৰো বুলি কেৱল বিজেপিৰ বিৰুদ্ধে থকাৰ কাৰণে আমি হেবাৰ বেছি ডিস্টাৰ্ব নকৰিলো কিন্তু কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে তাৰপিছত এমপি ইলেকশ্যনত যেতিয়া ওলাই আহিলো ওলাই আহি আমি কলো যে মই যেতিয়া হল আপুনি দেখিছে যে বিধানসভাত কংগ্ৰেছ দলে যেটো ভূমিকা গ্ৰহণ কৰিব লাগে নকৰে তেওঁলোকে বহুত দিন চেষ্টা কৰি আছো কিন্তু তেওঁলোকে নকৰে তাৰপাছত এবাৰ এমপি ইলেকশ্যন আহিলে এমপি ইলেকশ্যনত আমি কলো যে 14টা সমষ্টিৰ ভিতৰত আমাক কেৱল এটা দিলে হ'ব আমি ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিম তেওঁলোকে হেতু দিবলৈ প্ৰস্তুত নহল আমি এৰি দিলো তেতিয়া কজ ঠিক আছে আমি নেখেলো কিন্তু আমি একলগ হ'ব লাগে যিকোনো প্ৰকাৰে আমি নৰেন্দ্ৰ মোদী চৰকাৰ খৰুৱাব লাগে এবাৰ আপোনালোকে নিশ্চয় জানে যে গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি জীৱন পণ কৰি দিলো তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাবৰ কাৰণে জীৱন পণ কৰি দিলো মই 44খন মিটিং কৰিছো ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে নগাঁৱত মই কেনেকে কেম্পেইন কৰিছো আপোনালোকে দেখিছে কৰিমগঞ্জত কেনেকে কষ্ট কৰিছো দেখিছে আমাৰ সকলোৰে সহযোগিতা তেওঁলোক জিকিলে খুব ভাল হল আমাৰ ঐক্যবদ্ধ শক্তি আগবাঢ়ি গল বিজেপিয়ে এবাৰ ভয় খালে একেলগতে থকাৰ কাৰণে তাৰপিছত এবাৰ যেতিয়া আকৌ উপনিৰ্বাচন হল আমি কলো যে ঠিক আছে আমাক আপোনালোকে হেৰিয়াত নিদিলে এখন এবাৰ আমাক উপনিৰ্বাচনত এখন দিয়ক বঙাইগাঁও সিটটো দিয়ক সেইটো আঞ্চলিক দলৰ সিট এটো কংগ্ৰেছ কেতিয়াও জিকা নাই আপোনালোকে আমাক দিয়ক আমি খেলিম তেওঁলোকে প্ৰথমতে নিদিও বুলি কলে নিদিও বুলি কোৱাৰ কাৰণে ঠিক আছে আমি কলো নালাগে দিয়ক কিন্তু এই 5খন সিটৰ ভিতৰত আপোনালোকে এখন সিট দিয়ক কাৰণ যোৱাবাৰ আপোনালোকে আমি দাবী কৰাৰ পাছতো বৰপেটাটো বামপন্থীক এৰি দিয়া নাছিলে ডিফুটো আমি দাবী কৰিছিলো যে জোনছ ইংটি কাঠাৰক দিব লাগে সেইটো এৰি দিয়া নাছিলে সেইকাৰণে এবাৰ কলো যে বামপন্থীসকল আমাৰ পৰা আঁতৰি যাব নালাগে অন্তত 42 সিটটো দিয়ক সব ঠিকঠাক হৈ গল মিটিং হল আমাক এগ্ৰি কৰিলে আমাক 5জনীয়া কমিটি বনাই দিলে কমিটি বনাই আমি ৰিকমেন্ডেশন দি দিলো যে সিপিআইএমএল খেলিব এবলি ৰিকমেন্ডেশন দি দিলো সব ঠিকঠাক হৈ গল সভাপতিয়ে ভূপেন বৰাই আমাৰ লগত এগ্ৰি কৰিলে জিতেন্দ্ৰ সিঙে আমাক কৈ থৈ গল মিটিংত যে আপোনালোকে যি ৰিপৰ্ট দিব হেমতে হ'ব তাৰপিছত হঠাতে আমি গম পালো যে আপোনাৰ গৌৰৱ গগৈ নিজে তেওঁ এআইসিসি যেটো তেওঁ হেৰি গতিকে এআইসিসিৰ লিডাৰ হিচাপে তেওঁ দিল্লীত কথা পাতি আমাৰ সিটটো নিদিয়া কৰি দিলে নিদিয়া আমাৰ লগত আমি আচৰিত হলো যে গৌৰৱ গগৈয়ে আমাৰ লগত এবাৰ ফোন কৰি কথাটো ক'ব নোৱাৰে নেকি নিৰ্বাচনৰ হয়তো বহু কথা পাতিছিল আপোনাৰ সৈতে একবাৰ গৌৰৱ গগৈ গাড়ীত উঠিতো মই নিৰ্বাচনৰ কেম্পেইন কৰি আছিলো গৌৰৱ গগৈৰ কাৰণে গোটেই আমাৰ সমস্ত শক্তি আমি লগাই দিছিলো তেওঁ একবাৰ ফোন কৰি নকলে যে অখিলদা আহকচোন আমি অকন কথা পাতি লওঁ এই সিটটোক লৈ আমি এবাৰ কথা পাতি লওঁ একবাৰ নকলে আশ্চৰ্যজনকভাৱে আমাক এনেকে হেৰি কৰিলে
নকৰাৰ কাৰণে আমি যেতিয়া গম পালোঁ আৰু তেওঁলোকৰ দলৰ পৰাই আমাক কৈ দিছে যে গৌৰৱ গগৈ টিকেট লৈ গৈছে আমি নাজানো চক আমি চবেই চেষ্টা কৰিছিলোঁ গৌৰৱ গগৈ টিকেট লৈ গুচি গৈছে তেতিয়া ডেফিনেটলি আমি গৌৰৱ গগৈক সমালোচনা কৰিছোঁ আমি কৈছোঁ যে গৌৰৱ গগৈয়ে এনেকৈ আকাশৰ মেঘৰ ভিতৰৰ পৰা লুকাই লৈ আমালৈ কাঁড় মাৰি থাকিব নালাগে যদি কিবা ক'বলগীয়া আছে পোনে পোনে কওক কথাটো যে চিটটো এইটো আমাকে দিব লাগে বুলি কওক আমাক আলোচনাৰ কথাটো আছিলে যে কংগ্ৰেছে 4-5টা চিটৰ ভিতৰত এটা চিট এৰি দিয়ক আমি বিৰোধী একলগ হৈ থাকিব লাগে যোৱাবাৰ বামপন্থীক বিশ্বাসঘাতকতা কৰা হৈছে এইবাৰ কৰিব নালাগে আমাৰ কথাটো আছিলে এইটো মিটিঙত সিদ্ধান্ত হ'ল যে সেই চিটটো দিবই লাগে আৰু তাৰপিছত নিজে জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'লে যে আপোনালোকক আমি কমিটিখন বনাই দিছোঁ আপোনালোকে যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টে আমি 100% একচেপ্ট কৰিম সেইজন কেণ্ডিডেটক আমি দিম আমি গোটেই 5জনে বহিলোঁ 5জনে বহাৰ পাছত ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা মোক ক'লে যে আপোনালোকে চাব দিব খুজিছে ঠিকে আছে কিন্তু তেওঁ জিকিব পাৰিব জানো এনেকৈ ক'লে মই তেতিয়া কমিটিৰ ভিতৰত ক'লোঁ যে আমি মেৰিটটো চোৱা ভাল হ'ব আমাৰ জিকিব পৰা কেণ্ডিডেট দিলে ভাল হ'ব আমি বিজেপিক হৰুৱাব লাগিব এইটো আমাৰ প্ৰধান চৰ্ত গতিকে আমি মেৰিটটো চোৱাটো ভাল হ'ব উইন এবিলিটিটো আমাৰ চোৱাটো প্ৰয়োজন কিন্তু বাকি 4জনে আটাইকেইজনে ক'লে যে নহয় আমি যেতিয়া এটা দলক দিব খুজিছোঁ তেওঁলোকৰ কেণ্ডিডেটছৰ সম্পৰ্কে আমি একো ক'ব নালাগে তেওঁলোক সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত জয়ী হ'ল গতিকে মই আৰু মাতাৰ গণতান্ত্ৰিক মানুহ হিচাপে মই মাতিব নোৱাৰোঁ যে 4জনে যেতিয়া এক পক্ষত থিয় দিয়ে মই এজন যদি তেতিয়াহ'লে মই হাৰিছোঁ হয়নে নহয় কওক মানে মই ক'লোঁ যে ঠিক আছে হ'ব তেতিয়াহ'লে মই চহী কৰি দিছোঁ তেওঁলোকক এইবাৰ আকৌ জিতেন্দ্ৰ সিঙৰ পৰা ফোন আহিলে যে গগৈদেউ এইটো অকণমান হেৰি কৰক কেণ্ডিডেটজন আপোনালোকে চাই দিয়ক মই ক'লোঁ যে এইটোতো চাই দিয়াটো সম্ভৱ নহয় কাৰণ এনেকুৱা ধৰণৰ আমাৰ মাজত এনেকুৱা ধৰণৰ হেৰি হৈছে মানে জয়ন্ত বৰাৰ হৈ চাই দিবলৈ মানে জয়ন্ত বৰা হৈ বুলি নহয় কেণ্ডিডেট মানে এই কেণ্ডিডেটজন দিব নালাগে বেলেগ কাৰোবাক আপোনালোকে অল্টাৰনেটিভ দিয়ক তেওঁলোকে আমাক জয়ন্ত বৰাৰ কথা এবাৰৰ কাৰণে শব্দটো কোৱা নাই কাৰণ জয়ন্ত বৰা জইন কৰা নাই কেনেকৈ কয় তেখেতে কওক তাৰপিছত তেখেতে জিতেন্দ্ৰ সিঙে মোক ক'লে যে নহয় আপোনালোকৰ কেণ্ডিডেট দিয়ক হা যিজন কেণ্ডিডেট দিছে এজনে নহ'ব মোক ক'লে যে আপোনালোকক কেনে মই কৈছোঁ এইটোতো বিশ্বাসঘাতকতা মই নকৰোঁ হা আমি চিপিআইএমএলক দিম বুলি কৈছোঁ মই এতিয়া আকৌ তাত কিয় কেণ্ডিডেটছাৰ লওঁ এইটোতো হ'ব নোৱাৰে মই এনেকৈ ক'লোঁ তাৰপিছত আকৌ মিটিং বহালোঁ মিটিং বহাই সেই মিটিঙতো আলোচনা হ'ল সেই মিটিঙত আলোচনা কৰি চবেই সিদ্ধান্ত লৈ নাই আমি এইটো কনচিডাৰ নকৰোঁ এইবুলি হৈ গ'ল মই আনকি বিবেক দাস ডাঙৰীয়াক নিজে বহাই লৈ ৰিকুৱেষ্ট কৰিছিলোঁ যে দাদা আপোনাৰ সম্পৰ্কে কংগ্ৰেছে এনেকৈ কৈ আছে আপুনি কাইণ্ডলি চিটটো এৰি দিয়ক আমি বেলেগ কাৰোবাৰ কাৰণে সমূহীয়াভাৱে চিন্তা কৰোঁ মই এইবিলাক বাহিৰত কোৱা উচিত নহয় কিন্তু আপোনালোকে যেতিয়া কৈয়ে দিলে কথা খবৰবিলাক তো গতিকে মই ক'লোঁ যে এনেকৈ ক'লোঁ কিন্তু তেওঁলোকে নামানিলে এইবাৰ আমাক ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ মাতি